হাই এভৰিৱান, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই পোলাও ৰেচিপি এটা লৈ আহিছোঁ, অতি কম সময়তে সহজতে বনাব পৰা। বলকচোন চাওঁ ভিডিঅ'টো। এতিয়া মই কুকাৰ এটা গৰম কৰি তাত ৰিফাইন তেল দি দিছোঁ। এতিয়া কাজু আৰু কিচমিচখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। বেছি ফ্ৰাই কৰিব নালাগে, অলপ ৰঙচুৱা হ'লে হ'ল। আৰু গেছটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব, নহ'লে জ্বলি যাব পাৰে। কাজু আৰু কিচমিচখিনি এনেধৰণৰ কৰিলে হ'ল। এতিয়া আমাৰ এইখিনি হৈ গ'ল। এতিয়া মই একেখিনি তেলতে এচামুচ ঘিউ দি দিছোঁ। আপোনালোকে এইটো স্কিপো কৰিব পাৰে। এতিয়া মই গোটেইখিনি ভালদৰে মিলাই ল'ম। তাৰপিছত এতিয়া দিম মই ইলাচি, দালচেনি আৰু কেইটামান লং। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম আৰু গেছটো আপোনালোকে মিডিয়াম নহ'বা ল' ফ্লেমত ৰাখিব। এতিয়া মই ইয়াত দিম পিঁয়াজ। মিডিয়াম চাইজৰ মই পিঁয়াজ এটা লৈছোঁ আৰু এতিয়া মই পিঁয়াজখিনি ভালদৰে এনেদৰে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া মই পিঁয়াজখিনিত এড কৰিম আদা ৰস। মই 2 চামুচ আদা ৰস লৈছোঁ। বেছিকৈ আদা ৰস নল'ব, নহ'লে তিতা হৈ যাব পাৰে। আৰু এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। পিঁয়াজখিনি দেখিছে কালাৰটো সলনি হ'বলৈ ধৰিছে। এতিয়া মই ইয়াত দি দিম মাংসখিনি। মাংসখিনি মই 10-15 মিনিটৰ কাৰণে জিৰা, ধনিয়া গুড়ি আৰু গৰম মছলা সানি থৈ দিছিলোঁ। এতিয়া মই গোটেইখিনি ভালদৰে ভাজি ল'ম। মাংসখিনি মই 10 বা 15 মিনিটৰ কাৰণে সিজিবলৈ দিম। এতিয়া মই ইয়াত দিছোঁ মিট মছলা। মই মিট মছলা ডাঙৰ চামুচে 2 চামুচ দিছোঁ। আপোনালোকে কম বেছি কৰিব পাৰে। আৰু মই এনেধৰণে ঢাকনখন মাৰি 10 বা 15 মিনিটৰ কাৰণে সিজিবলৈ দিম। আৰু মাজে মাজে মই এনেধৰণে লৰাই থাকিম। এচং মাংসখিনি 10 বা 15 মিনিট হৈ গ'ল। মাংসটো কালাৰটো সলনি হ'বলৈ ধৰিলে। এতিয়া মই ইয়াত দিম জহা চাউল। মই জহা চাউল লৈছোঁ। জহা চাউলখিনি আগতে মই 10 মিনিটমানৰ কাৰণে তিয়াই ৰাখিছিলোঁ। বেছি তিয়াই নাৰাখিব, নহ'লে ভাঙি যাব পাৰে। মই এতিয়া গোটেইখিনি ভালদৰে এনেধৰণে মিলাই ল'ম। এচং মই গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। লাহে লাহে লৰাই থাকিব, নহ'লে চাউলখিনি ভাঙি যাব পাৰে। আৰু পানীখিনি শুকাবলৈ মই 10 মিনিটৰ কাৰণে এনেদৰে ঢাকি থ'ম। গেছটো মই ল' ফ্লেমত ৰাখিম। এতিয়া দেখিছে পানীখিনি শুকাই গ'ল। এতিয়া মই আকৌ এইখিনি ভালদৰে লৰাই ল'ম। তাৰপিছত ইয়াত মই এড কৰিম পানী। মই 4 কাপ চাউল লৈছিলোঁ কাৰণে 4 কাপ আধা মই পানী দিছোঁ। এতিয়া মই গোটেইখিনি এনেধৰণে ভালদৰে লৰাই লৈছোঁ। তাৰপিছত মই ইয়াত এড কৰিম ঘিউ। মই 2 চামুচ ঘিউ লৈছোঁ। আপোনালোকে ঘিউটো বেছি কম কৰিব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা। আৰু এতিয়া মই গোটেইখিনি ভালদৰে লৰাই ল'ম। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ। আকৌ এতিয়া মই গোটেইখিনি ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত মই দিম যিখিনি ফ্ৰাই কৰি থৈছিলোঁ কাজু আৰু কিচমিচখিনি, সেইখিনি দি দিম আৰু আকৌ মই ভালদৰে লৰাই ল'ম। এতিয়া মই পোলাওখিনি হাই ফ্লেমত ৰাখি এটা চিটি মাৰিবলৈ দিম।
আৰু কুকাৰৰ প্ৰেছাৰখিনি নিজে নিজে ওলাই যাবলৈ দিব, নহ'লে পোলাওখিনি বেয়া হৈ যাব পাৰে। দেখিছে আমাৰ পোলাও ৰেডি হৈ গ'ল। কালাৰটো খুব ভাল হৈছে নহয়নে? ঘৰত ট্ৰাই কৰি চাব পাৰে। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।